নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাইছে চাকা ব্লগছ। মানে বন্ধুসকল, আজি আমাৰ মঙলবাৰ মানে সপ্তাহী বজাৰ বহে টাউনত। তো চিলাপথাৰ ইয়াৰ পৰা 2.5 কিলোমিটাৰ হ'ব, 2.5 কিলোমিটাৰমান হ'ব চাগে। তো এতিয়া আমি তালৈ যাম। আপোনালোকক মানে কি দেখাব, আপোনালোক সপ্তাহ বজাৰখন দেখা বুলি ভাবিলোঁ। তো দেখাবৰ কাৰণে খুজিম। মানে আমাৰ ইয়াৰ পৰা 2.5 কিলোমিটাৰ, যিহেতু চাইকেলত যাম। লগৰজনৰ কিবা অলপ চেণ্ডেলযোৰ আনিম বুলি কৈছে। তো আৰু টাউনত যোৱা হ'ল, তাকে ব্লগ এটা বনাই দিওঁ বুলি ভাবিলোঁ। বহুত দিন ভিডিঅ' দিয়া নাই। তো তেন্তে ব্লগ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া গৈ থাকোঁ আৰু সকলোৱে। আপোনালোকে ভিউটো চাওক না, কিমান মজা লাগিছে, অতি সুন্দৰ গাঁৱলীয়া পৰিৱেশ মাজেদি গৈ থাকোঁ আৰু ব্লগ। এতিয়া আহি আছোঁ। তো পাবলৈ হৈছে আৰু বেছি দূৰ নাই, অলপ আছে, মানে 1 কিলোমিটাৰ আছে। তো ব্লগ ভিডিঅ'টো চাই গৈ থাকোঁ আৰু। দেখিয়ে বেয়া লাগে, বাইক চাইক নাই, চাইকেলতে আহিছোঁ। আৰু এতিয়া বাইক কিনিলে ইয়াতে তেলেও কম আৰু এতিয়ানো কি, চাইকেলতে গৈ আছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব জলদি, এখন যদি বাইক ল'ব পাৰোঁ আৰু সকলোৱে ছাপোৰ্টটো কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব, সহায় অলপ কৰিব, যাতে ময়ো বাইকত ঘূৰিবলৈ পাওঁ। আৰু কি পাইছোঁ আৰু অলপ আছে আৰু গৈ আছোঁ। এতিয়া পামগৈ। তো এই টেগটো কৰিলে পামগৈ। মানে আজি মানুহ ভিৰ হৈছে, পূৰা তামান ভিৰ হ'ব। মানে মঙলবাৰ এই দিনটোতে বজাৰ, সপ্তাহী বজাৰ মানে ডাঙৰকৈ বহে। এইটোত আজি মানুহ মানে বহুত সৰহ হ'ব। এতিয়া ইমান গৰম হৈছে, আজি বেছি হ'ব পাৰে আৰু নহ'ব পাৰে। ওচৰত গৈ দেখাই আছোঁ ভালদৰে। আৰে মানুহ চাওক আপোনালোকে কিমান হৈ আছে, তামান মানুহ। মানে ধেমাজি, চিমেণ্ট চাপৰি চবৰ পৰা আহে মানে। বহে আগত ফাৰ্ষ্টতে পূৰা আমাৰ ফালৰ পৰা আগতে মাছ বজাৰ বহে, আৰু আগলৈ দেখাই যাম। পূৰা চব্জি বহি আছে, মানুহ দেখিবলৈ পাইছে। পূৰা মানুহ তামান ভিৰ মানে। লগৰজনে ইয়াতে চেণ্ডেল চপ্পলযোৰ ল'ব বুলি কৈছে। ইয়াতে লৈ লওঁ, পাওঁ নে নাপাওঁ চাই যাওঁ। তাত চপ্পল নাপালোঁ, এতিয়া ডাইৰেক্ট দোকানলৈ যাম আৰু বেলেগত চামগৈ। মানে তাত নাপালোঁ, ইয়াৰ পচন্দ হ'ল, লগৰজনৰ পচন্দ হ'ল, মানে আগলৈ যাম, চাই যাব। ইয়াতে দাম মিলিলে লৈ যাম আৰু। অৱশেষত চেণ্ডেল হৈ গ'ল। এতিয়া কিবা এটা খাই ল'বই, ভোক লাগিছে, মানে বহুত জুৰিছে, যিহেতু ৰাতিপুৱা খাই অহা নাই। তো এতিয়া খামগৈ আৰু। মানুহ বহুত হৈছে, অলপ যিহেতু মানে বনাবলৈ অলপ প্ৰব্লেম হৈছে, মানে লাষ্ট লাগে। ইয়াতে কিবা এটা খাই লওঁ আৰু, ঘুগুনি আৰু মিট চপাই খাই লওঁ আৰু। খাই লৈ দেখাইছোঁ আপোনালোক। এতিয়া খাই হৈ গ'ল, ঘৰলৈ যাম আৰু এটা বস্তু ল'ব আছে, ঘৰলৈ গৈ আছোঁ। লগৰজনে বিস্কুট অলপ লৈ গৈছে, লৈ মেলি ডাইৰেক্ট ঘৰলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই যাওক। বিস্কুট লৈ হৈ গ'ল, এতিয়া ব্লগ তো ডাইৰেক্ট বজাৰ আৰু ভিডিঅ' নবনালোঁ আৰু। মই এতিয়া ঘৰলৈ আহিলোঁ। ঘৰতে মানে গাঁও ৰাস্তাতে আছোঁ। তো বিশেষকৈ ইমান বজাৰ কৰোঁ নহয়, লগৰজনে অকল চপ্পলযোৰ চেণ্ডেলযোৰ আনিব গৈছিলে মানে। চেণ্ডেলযোৰ আনিব গৈছিলে, তাই লগ ধৰিলে ব'লা, আৰু তাকে গ'লোঁ। আৰু ভিডিঅ'টো মানে আজি এনেই বনাই দিওঁ বুলি দিলোঁ, ইমান ভাল নহ'ল আজি ভিডিঅ'টো, মই জানো। তো তথাপিও আপোনালোকৰ মাজত বহুত দিন ভিডিঅ' দিব পৰা নাই, সেইকাৰণে আজি এটা দি দিলোঁ আৰু। তো ভিডিঅ' ইয়াতে আৰম্ভ কৰিছিলোঁ, ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ মানে। আৰু জল্দি আহি আছে, কমেডি ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ। আৰু মানে শ্বুটিং চলিব কালিকি মানে। তো পাব্লিছ হ'ব জল্দি। মানে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো জল্দি 1K কৰি দিয়ে আৰু। তেন্তে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আজি লৈ আহিলোঁ, বাই বাই। নেক্সট ভিডিঅ'ত জল্দি লগ পাইছোঁ আপোনালোকৰ মাজলৈ, আকৌ উভতি আহি আছোঁ। বাই বাই।